মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি এটা নতুন পাঠ পঢ়িবলৈ আগবাঢ়িছোঁ। পাঠটি হৈছে সত্ৰবিধি সম্পৰ্কে। অৰ্থাৎ কেতিয়া মূৰ্ধন্য ষ হয়, কোনো শব্দত কেতিয়া মূৰ্ধন্য হয়, সেইটো হৈছে সত্ৰবিধি। আমি সত্ৰবিধিৰ প্ৰথম বিধিটো হৈছে যে ৰিৰ পিছত সদায় মূৰ্ধন্য ষ হয়। মনত ৰাখিবা, ৰিৰ পিছত সদায় মূৰ্ধন্য ষ হয়। যেনে ঋষি, ঋষভ, কৃষি, তৃষ্ণা। ঋষি বুলি কওঁতে ৰিৰ পিছত মূৰ্ধন্য ষ, ঋষভ বুলি কওঁতে ৰিৰ পিছত মূৰ্ধন্য ষ, সেইদৰে তৃষ্ণা, কৃষি, ৰিকাৰ মানে ৰি, গতিকে ইয়াৰ পিছত মূৰ্ধন্য ষ। দ্বিতীয় বিধিটো হৈছে তালব্য শ বৰ্ণেৰে শেষ হোৱা কোনো বিশেষ্য শব্দৰ পিছত ত প্ৰত্যয় লগ লাগিলে প্ৰত্যয়ান্ত শব্দটোৰ শেষত মূৰ্ধন্য সৈতে স্থ হয়, কিন্তু দন্তীয় শ থাকিলে দন্তীয় সৈতে স্থ হয়। যেনে ক্লেশ, ক্লেশ বুলি কওঁতে শব্দৰ শেষত তালব্য শ আছে, গতিকে ইয়াত ত প্ৰত্যয় যোগ হ'লে দন্তীয় মূৰ্ধন্য সৈতে স্থ হয়, ক্লিষ্ট। ঠিক সেইদৰে নিৰ্দেশৰ ক্ষেত্ৰত ত প্ৰত্যয় যোগ হ'লে নিৰ্দিষ্ট, কিন্তু অভ্যাস আৰু বিন্যাসৰ ক্ষেত্ৰত দন্তীয় শ আছে, গতিকে দন্তীয় সৈতে স্থ। এতিয়া আহোঁ তৃতীয় বিধিটোলৈ। অ, আহ ধ্বনিৰ বাহিৰে আন বিসৰ্গান্ত ধ্বনিৰে শেষ হোৱা কোনো উপসৰ্গৰ লগত ক, খ, প বা ফ এই আদ্যবৰ্ণযুক্ত কোনো শব্দৰ সন্ধি হ'লে বিসৰ্গৰ ঠাইত মূৰ্ধন্য ষ হয়। যেনে আবিহ যোগ কাৰ, আৱিষ্কাৰ। আবিহ বুলি কওঁতে ই কাৰান্ত বিসৰ্গ শব্দ। দুহ যোগ কৃতি, দুষ্কৃতি। দুহ বুলি কওঁতে উ কাৰান্ত বিসৰ্গ শব্দ। ঠিক সেইদৰে নিহ ই কাৰান্ত। আবিহ যোগ কাৰ, আৱিষ্কাৰ, মূৰ্ধন্য ষ হৈছে। কিন্তু যেতিয়া আমি পুৰহ যোগ কাৰ বুলি কওঁ অকাৰান্ত, গতিকে ইয়াত পুৰহ যোগ কাৰ, পুৰস্কাৰ, দন্তীয় শইকেস্ক হ'ব, পুৰস্কাৰ। তেজ যোগ ক্ৰিয় অ, তেজ যোগ ক্ৰিয়, তেজস্ক্ৰিয়, দন্তীয় শইকেস্ক হ'ব। ঠিক আছে। চতুৰ্থ বিধিটো হৈছে দুটা শব্দৰ প্ৰথমটোৰ শেষত বিসৰ্গ আৰু দ্বিতীয়টোৰ আৰম্ভণিত মূৰ্ধন্য ত বা মূৰ্ধন্য ঠ থাকিলে দুয়োটাৰে সন্ধিৰ ফলত বিসৰ্গৰ ঠাইত মূৰ্ধন্য ষ হয়, কিন্তু দন্তীয় ত বা দন্তীয় ঠ থাকিলে দন্তীয় ষ হয়। যেনে ধনুহ যোগ টংকাৰ। ইয়াত দ্বিতীয় শব্দটোৰ প্ৰথমতে মূৰ্ধন্য ত আছে, গতিকে বিসৰ্গৰ ঠাইত মূৰ্ধন্য ষ হ'ব, ধনুষ টংকাৰ। কিন্তু মনঃ যোগ তাপ বুলি কোৱাৰ লগে লগে তাপ শব্দটোৰ আৰম্ভণিতে দন্তীয় ত আছে, গতিকে বিসৰ্গ ঠাইত দন্তীয় ষ হ'ব, মনস্তাপ, দন্তীয় সৈতে স্থ। পঞ্চম বিধিটো হৈছে দন্তীয় ষ বৰ্ণেৰে আৰম্ভ হোৱা প্ৰায়বোৰ শব্দৰ আগত অ আৰু আৰ বাদে আন স্বৰান্ত উপসৰ্গ লগ লাগিলে শব্দটোৰ দন্তীয় ষ মূৰ্ধন্য ষলৈ ৰূপান্তৰিত হয়। যেনে অভিষিক্ত। অভিষিক্ত বুলি কওঁতে সিক্ত দন্তীয় ষ হৈছে, কিন্তু অভি উপসৰ্গ লগ লগাৰ লগে লগে দন্তীয় ষ মূৰ্ধন্য ষলৈ হৈছে, অভিষিক্ত। বিষম, সমটো দন্তীয় ষ, কিন্তু বি উপসৰ্গ লগ লগাৰ লগে মূৰ্ধন্য ষ হৈছে। সুষুপ্ত, সুপ্ত দন্তীয় ষ, কিন্তু যেতিয়া সু উপসৰ্গ লগ লাগিলে সুষুপ্ত মূৰ্ধন্য ষলৈ ৰূপান্তৰিত হৈছে। গতিকে উপসৰ্গত চাবা অভি উপসৰ্গ, বি উপসৰ্গ, সু উপসৰ্গ, এইবিলাক অ বা আ স্বৰান্তৰ উপসৰ্গ নহয়, বি ই কাৰান্ত। ঠিক আছে, ই স্বৰান্তৰ উপসৰ্গ। ষষ্ঠ বিধিটো হৈছে যে কিছুমান শব্দত সদায় মূৰ্ধন্য ষ থাকে, অৰ্থাৎ এইবোৰত নিত্য মূৰ্ধন্য ষ হয়। যেনে ভাষা, মেষ, দুখ, ভূষণ, তুষাৰ, পুৰুষ। এই শব্দবোৰত সত্ৰবিধি নিয়ম মানি চলি মূৰ্ধন্য ষ নহয়, সদায় এই শব্দবোৰত মূৰ্ধন্য ষ হয়। আশা কৰোঁ তোমালোকে এই বিধি 6টা আয়ত্ত কৰিব পাৰিছা। তোমালোকে ঘৰত অনুশীলন কৰিবা, ব্যাকৰণ চাবা, বিভিন্ন শব্দৰ ক্ষেত্ৰত অনুশীলন কৰিলে সত্ৰবিধি সম্পৰ্কে অধিক আয়ত্ত কৰিব পাৰিবা। ঠিক আছে, আজিলৈ আহোঁ, ধন্যবাদ।